মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ মাজলৈ মই পুনৰ আন কেইটামান সাঁথৰ লৈ আকৌ আহিলোঁ। আজিৰ প্ৰথম সাঁথৰটো হৈছে আম লতা লতা, চাম লতা লতা, সাতখন কোঠাৰেৰে কাটিব নোৱাৰি, ইনো কি গছৰ লতা। ইয়াৰ উত্তৰটো তোমালোকে দিবলৈ চেষ্টা কৰাচোন। ইয়াৰ উত্তৰটো হৈছে গাৰচাটো। ইয়াৰ পাছৰ সাঁথৰটো হৈছে আছিল চাকত, ওলাল পাকত, ক'তো নিবিন্ধি, বিন্ধিলে নাকত। ইয়াৰ উত্তৰটো হৈছে পাদ। ৩ নম্বৰ সাঁথৰটো হৈছে আতি 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 সাতখন কাপোৰৰ একেটি গাঁঠি। ইয়াৰ উত্তৰটো হৈছে কলডিল। ইয়াৰ পাছৰ সাঁথৰটো হৈছে আলিয়ে আলিয়ে যায় মোৰ দাঙি দাঙি চাই। ইয়াৰ উত্তৰটো হৈছে বেজী। ইয়াৰ পাছৰ সাঁথৰটো হৈছে আই বুলিলে নালাগে, বোপাই বুলিলে লাগে। তোমালোকে ইয়াৰ উত্তৰটো দিবলৈ চেষ্টা কৰাচোন। ইয়াৰ উত্তৰটো হৈছে ওঠ দুটা। তোমালোকে যদি মোৰ সাঁথৰখিনি শুনি ভাল পাইছা তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিবা ভিডিঅ'টো, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। থেংক ইউ ছ' মাছ।